Hello guys, you are tuning to FM Live with Ras Bikas. অভিশপ্তৰ প্ৰথম এপিসোডটো শুনিলে। আজি আপোনালোকক শুনাবলৈ বিচাৰিছো অভিশপ্তৰ দ্বিতীয় এপিসোডটো। আহক ষ্টৰীটিৰ মাজলৈ আগবাঢ়ি যাওঁ। শুনি থাকিব FM Live. Make some noise. প্ৰথমটো এপিসোডত শুনিলে প্ৰিয়াই কিদৰে কুণালে মানা কৰাৰ পিছতো ডায়েৰীখন মনে মনে মেলি চাইছিল। তাই ভাবিলে কি লিখা আছিলে অলপ আগৰ পৰা চাব লাগিব। দুটা পেজ লুটিয়াই পঢ়িবলৈ ধৰিলে। তাৰিখ 10 অক্টোবৰ 2020 চন, অৰ্থাৎ আজিৰ তাৰিখতকৈ 3-4 মাহমান আগৰ কথা। মনোজ আহিছিল কামৰ সূত্ৰে দাৰ্জিলিং আৰু কাম বিচাৰিবলৈ সি এইটো ৰুম বুকিং কৰি লৈছিল। প্ৰথম দিনাই অলপ আনকমফৰ্টেবল লাগিছিল, যদিও ৰুমটো বহুত ধুনীয়া আছিল। সেইদিনা ৰাতি সি শুব আহোঁতে লাইট বন্ধ কৰাৰ পিছতে ঠিক কিবা এটা তাৰ পিছেৰে ৰুমত প্ৰৱেশ কৰা যেন পাইছিল। তৎক্ষণাত লাইটটো অন কৰি চালে, ইফালে দৰ্জা বন্ধ হৈও আছে। সি অলপ জুমি চালে ৰুমটোৰ চাৰিওফালে, ক'তো একো দেখা নাই। আকৌ লাইট অফ কৰি শুব আহিল। অলপ সময়ৰ পিছতে তাৰ কাণত সৰুকৈ শব্দ এটা পৰিল, যেন বেৰত কোনোবাই নখেৰে আঁচুৰি আছে। সি উঠি আহি মোবাইলৰ ফ্লাছেৰে চাৰিওফালে চালে আৰু একো নেদেখি লাইটটো আকৌ অন কৰিলে। তাৰপিছত কোনো শব্দ নাই। সি আচৰিত হ'ল আৰু লাইটটো আকৌ অফ কৰিলে। ঠিক তেনেতে আকৌ সেইটোৱেই শব্দ তাৰ কাণত পৰিল, কোনোবাই যেন বেৰত নখেৰে আঁচুৰি আছে। সি লাইটটো আকৌ অন কৰিলে, আকৌ বন্ধ হ'ল, আকৌ অফ কৰিলে, শব্দটো আৰম্ভ হয়। সি ভাবিলে কিবা পোকে হয়তো চিকাৰ কৰি খাদ্য চোবাই আছে। সি এবাৰ লাইটটো অন কৰিয়ে থ'লে আৰু শুব গ'ল। ৰাতিপুৱা শুই উঠি সি দিনটো অফিচে বায়'ডাটা দি ঘূৰি ফুৰি আকৌ সন্ধিয়া ৰুমত আহিল। আহি ৰুমত সোমাই বাথৰুমত গা ধুই ৰুম ছাৰ্ভিচক মাতি চাহ আনিব দিলে আৰু চাহ খাই মোবাইলত কিবা কিবি কৰি থাকি ৰাতিৰ ভাত খাই বাতৰি কাকতখনত ভেকেঞ্চিৰ এডবোৰ চাবলৈ ল'লে। কিছু সময়ৰ পিছতে তাৰ কলিং বেল বাজিল। সি দৰ্জা খুলি দেখিলে যে ৰুম ছাৰ্ভিচৰ ল'ৰাজন আহিছে। ডায়েৰীখন পঢ়ি থাকোঁতেই প্ৰিয়াৰ টোপনি ধৰিলে আৰু তাই ডায়েৰীখন সামৰি শুব গ'ল। ৰাতিপুৱা শুই উঠি কুণাল আৰু প্ৰিয়াৰ দুয়ো ফুৰিব গ'ল। বহুত ঘূৰি ফুৰি গধূলি দুয়ো লছনলৈ ঘূৰি আহিল আৰু জিৰাই হতাই দিনটোৰ উঠা ফটোবোৰ দুয়োৱে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিবলৈ ল'লে। কলিং বেল বাজি উঠিল। ভিতৰলৈ ৰুম ছাৰ্ভিচৰ ল'ৰাজন সোমাই আহিল আৰু চাহ দি থৈ গ'ল। অলপ সময়ৰ পিছতে আকৌ কলিং বেল বাজি উঠিল আৰু ৰুম ছাৰ্ভিচৰ ল'ৰাজন আহি ভাত দিলে। ভাত দি উঠি ল'ৰাজনে ক'লে, বাইদেউ, যোৱাকালি ৰাতি শুওঁতে লাইট অফ কৰি শুইছিল নেকি? প্ৰিয়াই হাঁহি হাঁহি ল'ৰাজনৰ ফালে চাই ক'লে, নাই অন কৰিয়ে থৈছিলোঁ। ঠিক আছে দিয়ক। ল'ৰাজন গুচি গ'ল। ভাত খাই উঠি কুণালে শুলে আৰু প্ৰিয়াইও আধৰুৱা ডায়েৰীখন পঢ়িবলৈ ল'লে। কলিং বেল বজাৰ পিছত ৰুম ছাৰ্ভিচৰ ল'ৰা এজন আহি তাক ক'লে, দাদা, ৰাতি শুওঁতে লাইট অন কৰি শুব, ঠাণ্ডা বহুত মানে, সেইকাৰণে লাইট অন কৰি শুলে আৰাম পাব। প্ৰিয়া অলপ আচৰিত হ'ল। আমাকো ল'ৰাজনে একেটা কথাকে ক'লে। তাই আকৌ পঢ়িবলৈ ধৰিলে। মনোজে ল'ৰাজনৰ কথাত ইমান গুৰুত্ব নিদি ঠিক আছে বুলি কৈ তাক পঠিয়াই দিলে আৰু শুবলৈ ল'লে। লাইট অফ কৰি সি
যেতিয়াই শুব গ'ল তাৰ পিছ মুহূৰ্ততে কিবা খোজৰ শব্দ শুনিলে। একেলগে আকৌ এটা শব্দ বেৰত কোনোবাই নখেৰে আঁচুৰিছে। ক্ৰমাৎ শব্দটো বাঢ়ি আহিবলৈ ধৰিলে। তাৰ ভয় ভাৱ হ'ল আৰু সি তৎক্ষণাত উঠি গৈ লাইটটো অন কৰিলে। তাৰপিছত সি ডায়েৰীখন উলিয়াই এফালৰ পৰা সকলো লিখি গ'ল। সেই মুহূৰ্তত তাৰ হাত কঁপি থকাৰ ফলত আখৰবোৰ অকোৱা পকোৱা হৈ গৈছিল আৰু ভয়ত তাৰ কপালৰ ঘাম নিগৰি আহি ডায়েৰী পাতত পৰিছিল। সি এটা এটাকৈ আখৰ লিখি আছিল আৰু ঠিক সেই সময়তে লজৰ বিজুলী সংযোগ বিচ্ছিন্ন হ'ল। লগে লগে সেই আচৰিত শব্দবোৰ আকৌ আহিল, যদিও এইবাৰ ব্যতিক্ৰম ৰূপ। কোনোবাই যেন তাক মাতিছে। দাদা, লাইট অফ নকৰিব। তাৰ মাতটো চিনাকি চিনাকি লাগিল আৰু তৎক্ষণাত মোবাইলৰ ফ্লাছ জ্বলাই চালে। কোনো নাই। সি মোবাইলৰ ফ্লাছেৰে ডায়েৰীখন লিখিবলৈ ধৰিলে আৰু তাৰ কিছু সময়ৰ পিছতে খোজৰ শব্দ তাৰ কাণত পৰিল। সি আকৌ ঘূৰি চাই দেখিলে কোনো নাই। সি তললৈ মূৰ কৰি লিখিবলৈ লওঁতেই তাৰ এনেকুৱা লাগিল যেন তাক কোনোবাই বুকুত পিছফালৰ পৰা খামুচি ধৰিছে আৰু Hello guys, you are tuning to FM Live with Raj Vikas. শুনিলে এটি হৰৰ ষ্টৰী অভিশপ্ত। কাহিনীটি শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অভিশপ্তৰ আজি দ্বিতীয় পাৰ্টি আপোনালোকলৈ আগবঢ়ালোঁ। দ্বিতীয় পাৰ্টি অতি শীঘ্ৰেই আপোনালোকৰ মাজলৈ লৈ আহিম আৰু যদি শুনি ভাল পাইছে আপুনি চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আগলৈও শুনি থাকিব। তেন্তে শুনি থাকিব FM Live, Make some noise.